নমস্কাৰ, আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিবলৈ ওলাইছোঁ DLED এন্ট্ৰেন্স এক্সামৰ বাবে আৱশ্যকীয় সাধাৰণ জ্ঞান, সমাজ বিজ্ঞান আৰু গণিতৰ কিছু আৰ্হি প্ৰশ্ন উত্তৰ। প্ৰথম প্ৰশ্নটো দিয়া আছে, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰখনৰ নাম কি? ভাৰত মহাসাগৰ, আটলান্টিক মহাসাগৰ, প্ৰশান্ত মহাসাগৰ আৰু উত্তৰ মহাসাগৰ। ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি, প্ৰশান্ত মহাসাগৰ। ইয়াৰ পাছৰ প্ৰশ্নটো দিয়া আছে, অসমৰ ৰাজ্যিক চৰাইবিধৰ নাম কি? ইয়াৰ শুদ্ধ অৰ্থটো আমি সকলোৱে জানো, এইটো হৈছে দেওহাঁহ। দেওহাঁহ অসমৰ ৰাজ্যিক চৰাই। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো দিয়া আছে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তলৰ কোনটো প্ৰাণীৰ বাবে বিখ্যাত? এশিঙীয়া গড়, ৰয়েল বেংগল টাইগাৰ, হলৌ বান্দৰ আৰু বনৰীয়া মহ। ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ, এশিঙীয়া গড়। এশিঙীয়া গড়ৰ বাবে কাজিৰঙা পৃথিৱী বিখ্যাত। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো দিয়া আছে, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে শিক্ষাৰ অধিকাৰ প্ৰদান কৰে, অৰ্থাৎ ৰাইট টু এডুকেশ্যন প্ৰদান কৰে? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অনুচ্ছেদ 21 ক। এই অনুচ্ছেদটো 2002 চনত হোৱা 86 নম্বৰ সংবিধান সংশোধনৰ জৰিয়তে ভাৰতীয় সংবিধানত সন্নিৱিষ্ট কৰা হৈছিল। এই অনুচ্ছেদৰ জৰিয়তে 6 পৰা 14 বছৰৰ প্ৰতিগৰাকী শিশুৱে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা লাভ কৰে। এতিয়া পৰৱৰ্তী প্ৰশ্নটো দিয়া আছে, মানুহৰ তেজৰ ৰং ৰঙা হোৱাৰ মূল কাৰণ কি? অপশ্যন এ প্লাজমা, অপশ্যন বি হিমোগ্লোবিন, অপশ্যন চি শ্বেত ৰক্তকণিকা, অপশ্যন ডি লেক্টছ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি হিমোগ্লোবিন। হিমোগ্লোবিনৰ কাৰণেই মানুহৰ তেজৰ ৰং ৰঙা। ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে, ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি কোন আছিল? অপশ্যন এ ৰাজেন্দ্ৰ প্ৰসাদ, অপশ্যন বি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, অপশ্যন চি জাকিৰ হুছেইন, অপশ্যন ডি চৰ্দাৰ বল্লভভাই পেটেল। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। ইয়াৰ পাছৰ প্ৰশ্নটো দিয়া আছে, অসমৰ প্ৰথম জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিকগৰাকী কোন? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। তেখেতে মৃত্যুঞ্জয় নামৰ গ্ৰন্থখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে, মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিল? অপশ্যন এ 2 অক্টোবৰ 1869 চন, অপশ্যন বি 15 আগষ্ট 1947 চন, অপশ্যন চি 26 জানুৱাৰী 1950 চন আৰু 2 অক্টোবৰ 1989 চন। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ। ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে, সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থকা একমাত্ৰ ধাতুবিধ নাম কি? ধাতুবিলাক সাধাৰণতে গোটা বা টান অৱস্থাত থাকে, কিন্তু পাৰা হৈছে একমাত্ৰ ধাতু যি নেকি তৰল অৱস্থাত পোৱা যায়। সেয়ে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি। ইয়াৰ পৰৱৰ্তী কুৱেশ্যনটো আছে, পানীৰ ৰাসায়নিক সংকেত তলৰ কোনটো? CO2, H2O, NaCl আৰু O2। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি H2O। ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে, কোনটো গ্ৰহক সৌৰজগতৰ ৰঙা গ্ৰহ বুলি কোৱা হয়? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি মংগল গ্ৰহ। আৰু বৃহস্পতি হৈছে সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ। তেনেকৈ শুক্ৰ গ্ৰহটোকো আমি সন্ধ্যা তৰা বা পুৱতিৰ তৰা বুলি জানো। ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে, জলপ্ৰবাহৰ দিশৰ পৰা অসম তথা ভাৰতৰ আটাইতকৈ বৃহৎ নদীখনৰ নাম কি? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব ব্ৰহ্মপুত্ৰ নদী। যদি আমাক ভাৰতৰ আটাইতকৈ দীঘল নদীৰ কথা সুধিলে হয়, তেতিয়া আমি গংগা নদী লিখিলো হয়, কিন্তু ইয়াত সুধিছে আটাইতকৈ বৃহৎ নদী অৰ্থাৎ আটাইতকৈ ডাঙৰ নদীৰ কথা সুধিছে, গতিকে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ব্ৰহ্মপুত্ৰ নদী। পৰৱৰ্তী প্ৰশ্নটো দিয়া আছে, ভাৰতৰ স্বাধীনতা দিৱস কেতিয়া উদযাপন কৰা হয়? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি 15 আগষ্ট, যিটো আমি সকলোৱে জানো, আৰু এইবাৰ আমি 79তম স্বাধীনতা দিৱস পালন কৰিম। ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে, মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থিটো কোনটো? অপশ্যন এ হৃদযন্ত্ৰ, অপশ্যন বি যকৃত, অপশ্যন চি হাঁওফাঁও আৰু অপশ্যন ডি অগ্ন্যাশয়। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি যকৃত। ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে, শব্দৰ তীব্ৰতা জুখিবৰ বাবে ব্যৱহাৰ কৰা এককটো কি? ৱাট, ডেচিবেল, হাৰ্টজ আৰু জুল। ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ডেচিবেল। এতিয়া আমি গণিতৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। গণিতৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, যদি x + 5 12 হয়, তেনেহ'লে x ৰ মান কিমান হ'ব? যিহেতু ইয়াত x ৰ মান উলিয়াব দিছে, গতিকে আমি অংকটো কৰি চাম। x + 5 = 12। এতিয়া যিহেতু x উলিয়াব দিছে, গতিকে x টো এইটো ছাইডত ৰাখি সমান চিনৰ সেইটো ছাইডত আমি 5টো লৈ যাম। যিহেতু 5ৰ আগত প্লাছ চিন আছিলে, গতিকে সমান চিনৰ সেইটো ছাইডে যাওঁতে সি মাইনাছ হৈ গৈছে, আৰু 12ৰ পৰা 5 মাইনাছ কৰিলে থাকে
7, গতিকে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি 7। ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে এটা সৰল ত্ৰিভুজৰ তিনিওটা অন্তৰ্বৰ্তী কোণৰ সমষ্টি কিমান? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি 180 ডিগ্ৰী। যিকোনো ত্ৰিভুজৰ তিনিওটা কোণৰ সমষ্টি সদায় 180 ডিগ্ৰী হয়, মনত ৰাখিব। ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে তলৰ কোণটো আটাইতকৈ সৰু মৌলিক সংখ্যা। শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি 2। ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে বৃত্তৰ পৰিধি নিৰ্ণয় কৰা সঠিক সূত্ৰটো কি? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি 2πr। ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে এটা বৰ্গক্ষেত্ৰৰ এটা বাহুৰ দিশ যদি 5 চেণ্টিমিটাৰ হয় তেন্তে কালি কিমান হ'ব? বৰ্গৰ কালি ওলোৱা সূত্ৰটো হৈছে বাহু পূৰণ বাহু। এতিয়া যিহেতু বাহুৰ দিশ 5 চেণ্টিমিটাৰ দিয়া আছে, গতিকে বাহুৰ ঠাইত আমি 5 লিখি দিম। 5 পূৰণ 5, 5 5 গুণ হ'ব 25 চেণ্টিমিটাৰ। গতিকে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি 25 চেণ্টিমিটাৰ। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো দিয়া আছে 4 আৰু 9 গৰিষ্ঠ সাধাৰণ গুণনীয় অৰ্থাৎ HCF কিমান হ'ব? HCF উলিয়াবৰ কাৰণে 4 আৰু 9ক আমি উৎপাদক বিশ্লেষণ কৰি ল'ম। গতিকে 4 = 4 × 1, 4 1 যা 4, 2 × 2 অৰ্থাৎ 2 2 যা 4, আকৌ 9 = 9 1 যা 9 and 3 3 যা 9। এতিয়া ইহঁতৰ উমৈহতীয়া উৎপাদক 1টোৱে হৈছে 4 আৰু 9ৰ HCF বা গৰিষ্ঠ সাধাৰণ গুণনীয়। সেয়ে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ। ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে দশমিক সংখ্যা 0.25ক সাধাৰণ ভগ্নাংশলৈ ৰূপান্তৰ কৰিলে কি হ'ব? এই প্ৰশ্নটোত দিয়া আছে 0.25, গতিকে আমি প্ৰথমতে যিটো সংখ্যা দিয়া আছে 25 অৰ্থাৎ 25ক লিখি ল'ম। 25 লিখি আমি তলত লিখিম, যিহেতু দশমিকৰ পিছত ইয়াতে দুটা সংখ্যা আছে, গতিকে দুটা শূন্য দিম আৰু আগত 1 দিম, অৰ্থাৎ 100ৰে 25ক আমি হৰণ কৰিম। এতিয়া 25ক 25ৰে 1 বাৰ যাব, গতিকে এইটো 1 লিখিম আৰু 100ক 25ৰে 4 বাৰ যাব, গতিকে এইটো হ'ব 4, অৰ্থাৎ 1/4। এয়া সাধাৰণ ভগ্নাংশটো হ'ব 1/4। শুদ্ধ এনচাৰটো অপশ্যন বি 1/4। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে প্ৰথম 5টা স্বাভাৱিক সংখ্যাৰ গড় কিমান হ'ব? এই প্ৰশ্নটোত যিহেতু আমাক প্ৰথম 5টা স্বাভাৱিক সংখ্যাৰ কথা কৈছে, গতিকে আমি বেলেগ একো নকৰোঁ, 5 লিখিম আৰু আমাক গড় ওলাবলৈ দিছে, গতিকে আমি 2ৰে হৰণ কৰিম। 5ক 2ৰে হৰণ কৰিলে 5 2, 2 2 4, গতিকে 5ৰ পৰা 4 মাইনাছ কৰিলে 1 থাকিব, আমি দশমিক দি দিলোঁ, গতিকে ই 0 হ'ব আৰু 2ক লগত 5 পূৰণ কৰিলে হ'ব 10, গতিকে ইয়াৰ এনচাৰ হ'ব 2.5। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো দিয়া আছে যদি 2x = 16 হয় তেন্তে xৰ মান কি হ'ব? এতিয়া আমি লিখি ল'ম 2x = 16। এতিয়া আমি 16ক 2ৰ পাৱাৰৰ ৰূপত লিখিবলৈ চেষ্টা কৰিম, অৰ্থাৎ 2 কেইটা পূৰণ কৰিলে 16 হয় তাকে উলিয়াবলৈ চেষ্টা কৰিম, কাৰণ যেতিয়া বেছ একে থাকে তেতিয়া পাৱাৰটো সদায় সমান হয়। গতিকে আমি জানো যে 2 4টা পূৰণ কৰিলে 16 হয়, 2 পূৰণ 2 পূৰণ 2 পূৰণ 2, গতিকে 2 2 যা 4, 2 2 যা 4, 4 যা 16। সেয়ে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব, যিহেতু ইয়াৰ বেছটো সমান হৈ গ'ল, 2 থাকি গ'ল, গতিকে x = হ'ব 4। এটা কথা মনত ৰাখিব, যেতিয়া বেছটো সমান হয় তেতিয়া তাৰ পাৱাৰটো সদায় সমান হয়। সেয়ে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি 4। এতিয়া নেক্সট প্ৰশ্নটো দিয়া আছে 50ৰ 20%ৰ মান কিমান হ'ব? সেয়ে আমি লিখি ল'ম 50, যিহেতু ইয়াতে আছে, গতিকে আমি এইটো পূৰণ দি দিম আৰু এইটো 20% লিখি ল'ম। 50ৰ 20% ওলাবৰ কাৰণে আমি প্ৰথমে পাৰ্চেণ্টৰ চিনডালেৰে আমি দুটা শূন্য কাটি দিম। সদায় মনত ৰাখিব, পাৰ্চেণ্টৰ চিনডালে সদায় দুটা শূন্য কাটি দিব পাৰি বা এইটো কেনচেল কৰি দিয়া হয়, গতিকে ইয়াতে থাকি গ'ল 5 আৰু 2, 5, এতিয়া 5 আৰু 2 আমি পূৰণ কৰিলোঁ, পূৰণ কৰোঁতে পালোঁ 10, গতিকে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি 10।